নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আমাৰ চেনেল জ্ঞানলৈ। আজি আমি কথা পাতিম পঞ্চায়তৰ পৰীক্ষাত আহিবলগীয়া সম্পূৰ্ণ 50টা প্ৰশ্ন উত্তৰৰ ওপৰত। অসমৰ ইতিহাস পাৰ্ট 1 আজি আমি ডিছকাছ কৰিম। ইয়াৰ বহুটা পাৰ্ট আমি ৰিলিজ কৰিম অতি সোনকালে। অহা 20 তাৰিখে হ'বলগীয়া পঞ্চায়তৰ পৰীক্ষাত অসমৰ ইতিহাসৰ ওপৰত কি ধৰণৰ প্ৰশ্ন আহিব পাৰে তাৰ ওপৰত চাম। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে ছাবস্ক্ৰাইব কৰিব আমাৰ চেনেল জ্ঞান আৰু কাষত থকা ঘণ্টা বাটনত দবাই দিব যাতে সকলো ধৰণৰ নটিফিকেশ্যন আপোনালোকে পাই থাকে।